ওচৰা ওচৰিকৈ থাকে দুয়ো যজা ভাই, একেলগে ফুৰে জগতখন চাই, ইজনে সিজনক দেখা নাপায়, এইজননো কোন কোৱাচোন ভাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে GK কুৱেশ্যন। বলক তেন্তে দেৰি নকৰি আজি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হৈছে ওপৰত ছাতি তলত গুটি, তাক খাই আহিন কাটি। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে কচু। বন্ধু বান্ধৱীসকল, 2 নম্বৰ সাঁথৰটো হৈছে ওচৰা ওচৰিকৈ থাকে দুয়ো যজা ভাই, একেলগে ফুৰে জগতখন চাই, ইজনে সিজনক দেখা নাপায়, এইজননো কোন কোৱাচোন ভাই। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে চকুযোৰ। বন্ধু বান্ধৱীসকল, 3 নম্বৰ সাঁথৰটো হৈছে এনু 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 ধৰিবলৈ নাই ঠেনু। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে কণী। বন্ধু বান্ধৱীসকল, 4 নম্বৰ সাঁথৰটো হৈছে এডাল মাৰলি দুখন ছাল, নবন্ধাকৈ থাকে সৰ্বতি কাল। বন্ধু বান্ধৱীসকল, চেনেলটোলৈ যদি নতুন কোনোবা আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'ৰ 4 নম্বৰ সাঁথৰটোৰ উত্তৰ হৈছে কলপাত।